এক্সাৰসাইজ 8.2 টো আমাৰ লাষ্ট ভিডিও হ'ব তো এই ভিডিওটোত আমি 11 ৰ পৰা 14 লৈকে গোটেইটা কোৱেশ্চন কভাৰ কৰিম মই আশা কৰো নিশ্চয় তোমালোকে কোৱেশ্চনখিনি ভালদৰে বুজি পাইছা আৰু এই ভিডিওটো তোমালোকে স্কিপ নকৰাকৈ চাবা নিশ্চয় তোমালোকৰ বহুখিনি লাভ হ'ব তোমালোকে ভাল মাৰ্ক স্কোৰ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰো 11 এটা কৈছে কি সংখ্যাৰ 13% ৰ মান 91 হ'ব তো এইটো এটা আমাৰ কি আছে সৰল সমীকৰণ ঠিক আছে যাক আমি ইংলিশত কম সিম্পল ইকুৱেশন ঠিক আছে এটা কি সংখ্যা বুলি কৈছে কি গতিকে আমি সংখ্যাটো ধৰি ল'ব লাগিব ধৰা হল সংখ্যাটো সমান x গতিকে কিৰ জায়গাত মই কি কৰিলো ধৰি ললো হল এতিয়া প্ৰশ্ন মতে কি সংখ্যাটো কি পালা তুমি এই দুটা কি পালা x পালা প্ৰশ্ন মতে কি হ'ব এতিয়া সংখ্যাৰ জায়গাত হল x মান মানে কি ইকুৱেল সাইন হল তো কি সংখ্যাৰ 13% 91 সংখ্যাটো কি x তো x ৰ 13% 91 আমি পালো এতিয়া ৰ মানে পূৰণ শতাংশ উঠাই দিয়া 91 ঠিক আগৰ কোৱেশ্চনটো আমি পাইছিলো নাই হল এতিয়া চাবা x 13 ওপৰ সংখ্যা এটোটা 91 হল এই অংকটোত চাবা 113 বা ইহতৰ মাজত কোনো কটাকাটি বা ক্যান্সেলেশন নহয় গতিকে চাবা 100 টো কি আছে তলত আছে না নাই 100 টো তলত আছে মানে হৰ 100 টো আমাৰ কি হৈ আছে হৰ হৈ আছে ঠিক আছে তো হৰ হৈছে মানে কি হৰণ হৈ আছে গতিকে যদি বেলেগ সাইডত মই লৈ যাও কি হ'ব মানে এটো x * 13 আছে যদি মই এফালে লৈ যাও কি হ'ব 100 টো পূৰণ হৈ যাব হ'ব না নাই কাৰণ ইয়াতে হৰণ আছে তো বেলেগ সাইডত গলে আমাৰ কি হয় যদি ধৰা এনেকুৱা চাবা এটা সংখ্যা যদি লেফট সাইডত হৰণ থাকে ৰাইট সাইডত গলে হে কি হ'ব পূৰণ হৈ যাব তাৰ মানে কি হৰণ মানে কি ইহতে ক'ত থাকে ই তলত বহে না নাই ই তলত থাকে তো হেফালে পূৰণ হল মানে কি সমানত গল এতিয়া চাবা x * 13 13 টো কি আছে 13 টো পূৰণ আছে সৰল সমীকৰণৰ নিয়মতে কি যদি এফালে এবাৰ এফালে যদি পূৰণ থাকে অন্যফালে গলে কি হ'ব হৰণ হলে ক'ত বহিব হৰণ হলে হি তলত বহিব ঠিক আছে না চাবা এতিয়া তো ইয়াতে 100 টো হৰণ আছিল তলত আছিল হেফালে গল পূৰণ হল এবাৰ x * 13 13 টো কি আছে পূৰণ আছে হেফালে গলে কি হ'ব হৰণ হলে তলত বহিব হ'ব এতিয়া চাবা 13 এ ক্যান্সেল কৰা 13 1 13 13 7 91 হৈছে তো x ৰ মান কিমান পালো ওপৰত 7 পূৰণ 100 আছে না নাই 7 বুজি পালা এতিয়া এক থাকিলে ওপৰৰ সংখ্যাৰ পৰিৱৰ্তন নহয় গতিকে आंसर কি হ'ল 700 পালা তো আমি কি লিখিম এতিয়া কি সংখ্যাৰ 13% 91 700ৰ 13% ৰ মান 91 হলে ঠিক আছে এবাৰ আহা 12 নম্বৰ কোৱেশ্চনটো 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ'ব হা এবাৰ কি দিয়া আছে মুঠ টকা 40 দিয়া আছে কিমান শতাংশ মানে আমাক শতাংশ বা পার্সেন্টেজটো লাগে কিমান 40 টকাৰ কিমান পার্সেন্ট হলে 16 টকা হ'ব আমি ধৰি ললো ধৰা হল 40 টকাৰ 1 শতাংশৰ মান 16 টকা হ'ব অৰ্থাৎ 40 টকাৰ x% কিমান 16 বা 16 টকা হলে নহয় ৰ আছে ৰৰ ফলনে কি হ'ব পূৰণ হ'ব x% মানে কি শতাংশ চিহ্নডাল উঠাই দিলে কি হ'ব বা পার্সেন্ট চিহ্নডাল উঠাই দিলে তলত 100 আহিব এফালে লিখা 16 টকা হল আগদৰে চাবা এতিয়া আমি কি কৰিম পৰত লিখা 40 টকা হয়নে নহয় 40 টকা ওপৰৰ সংখ্যা 100 ওপৰৰ সংখ্যা গতিকে এনেকে লিখিলো এফালে আহিল 16 টকা এবাৰ চোৱা 100 টো কি আছে তলত আছে মানে কি হৰণ আছে গতিকে হৰণ থাকিলে আমি যদি বেলেগ ফালে লৈ যাও কি হ'ব পূৰণ হৈ যাব হ'ব না নাই পূৰণ হল আকৌ চাবা আমাক কি লাগে x ৰ মান লাগে না নাই x মানে কি x% মানে কিমান শতাংশ তুমি ধৰি লৈছো গতিকে x লাগে 40 টকাটো কি আছে পূৰণ আছে হেফালে লৈ যোৱা কি হ'ব হৰণ হলে ক'ত বহিব তলত বহিব না নাই চোৱা প্ৰথমতে চোৱা 100 টো কি আছিল তলত আছিল হৰণ আছিল এফালে গল কি হ'ল পূৰণ হল এবাৰ চোৱা 40 টকাটো x ৰ লগত পূৰণ আছে এফালে গল কি হৰণ মানে কি তলত বহিল এই টকাটো ক্যান্সেল কৰি দিলো প্ৰথমতে হল ইয়াত চাবা 0 0 কাটা
হল 4 কাটা 4 1 গুণ 4 4 4 গুণ 16 তলত কিমান থাকিল 1 থাকিল ওপৰত কিমান থাকিল 1 ওপৰত থাকিল 4 আৰু 10 আছে না নাই 4 10 গুণ 40 40 ক 1 ৰে হৰণ কৰিলে 40 তো x ৰ মান কিমান পালো 40 ধৰিছিলো কি x শতাংশ হয় না নহয় এটা সৰ x ৰ জায়গাত কি লিখিবা 40 লিখা 40 টকাৰ 40% বা 40 শতাংশৰ মান তো x ৰ জায়গাত কি আহিল 40 আহিল তাৰ মানে 40 টকাৰ 40% ৰ মান 16 টকা তো আনসার কি হ'ব 40% বা 40 শতাংশ ইয়াত চোৱা ইয়াতে কৈছে যে 40 ৰ ভিতৰত 30 আৰু 50 ৰ ভিতৰত 40 দুটাকে শতাংশত প্ৰকাশ কৰা ঠিক আছে মই প্ৰথমতে ললো 40 ৰ ভিতৰত 30 তো ইয়া কেনেকৈ লিখিব পাৰি লিখিব পাৰি শতাংশত প্ৰকাশ কেনেকৈ কৰে শতাংশত প্ৰকাশ কৰিবৰ কাৰণে 100 ৰে পূৰণ কৰিব লাগে জানা নহয় আৰু লগতে শতাংশ চিহ্নডাল দিব লাগে দিলো চাবা 0 0 কাটি দিলা 4 1 গুণ 4 4 দুগুণা 2 ৰল 20 হল 4 5 গুণ 20 ওপৰত কিমান থাকিল 25 আৰু 3 25 3 গুণ 75 তলত এক আছে তলত একটো আমি কেতিয়াও কনসিডাৰ নকৰো কাৰণ কি একেৰে ইয়া হৰণ কৰিলে মই হেতু কাম গতিকে 3 25 গুণ 75% তো 40 ৰ ভিতৰত 30 মানে কি 75% বা 75 শতাংশ নাম্বার 1 নাম্বার 2 আছে কি 50 ৰ ভিতৰত 40 কেনেকৈ লিখা হয় 50 ৰ ভিতৰত তাৰ মানে এনেকৈ লিখে না নাই 50 ৰ ভিতৰত 40 তো মুঠ 50 আছে তাৰ ভিতৰত কিমান হ'ল 40 শতাংশত কেনেকৈ লিখে 100 দিয়া পার্সেন্টেজ সাইন দিয়া 0 0 কাটা গল 5 2 গুণ 10 5 গুণ 9 তলত 1 লিখিব পাৰি 5 গুণ 5 ওপৰত চোৱা 20 আছে পূৰণ 4 20 4 গুণ 80% 80% বা 80 শতাংশ এটা কোনটো বেছি দ্বিতীয়টো বেছি তো আমি आंसर কি লিখিম তো দ্বিতীয় ক্ষেত্ৰত 50 ৰ ভিতৰত 40 ৰ যেটো শতাংশ পালো তাৰ শতাংশৰ হাৰটো কি বেছি হ'ব তো আমি এনেকৈ লিখিব পাৰো যে 2 নম্বৰ ক্ষেত্ৰত আমাৰ কি আছে শতাংশ বেছি হয় আছে চাবা কোৱেশ্চন নম্বৰ 14 টো দিয়া আছে এখন বাগিচাৰ কালি 400 বৰ্গ মিটাৰ বা 400 বৰ্গ মিটাৰ তলত দিয়া ধৰণে বাগিচাখন সজোৱা হৈছে তো প্ৰথমতে কালি মানে ইংলিছত কি কয় কালি মানে ইংলিছত মনত ৰাখিবা এৰিয়া বুলি কয় ঠিক আছে তো ইয়াতে দুটা কোৱেশ্চন কালি দিয়া আছে বা এৰিয়া দিয়া আছে 400 বৰ্গ মিটাৰ বাগিচাখন দুই ধৰণে সজাইছে প্ৰথম কথা ফুলৰ বাবে বাগিচাখনত কিমান পাৰ্চেন্ট ঠাই ৰখা হৈছে 30% ফুল থকা ঠাইৰ কালি উলা ফুলৰ বাবে যিখিনি ঠাই দিছে সেইখিনি পার্সেন্টেজ বা শতাংশত দিছে আমি বর্গ মিটাৰত উলিয়াব লাগে 2 নম্বৰ কোৱেশ্চনটো আছে মই দিয়া আছে মই আগতে 1 2 কৰি লৈছো তো দিয়া আছে মই লিখি লৈছো দিয়া আছে সো দিয়া আছে বাগিচাখনৰ কালি কিমান 400 বৰ্গ মিটাৰ এটা ফুলৰ বাবে আছে কিমান 30% এটা সব ফুলৰ বাবে কিমান পার্সেন্ট দি আছে 30% তো বাগিচাখনৰ যিমানখিনি কালি আছে তাৰে 30% ফুলৰ বাবে গতিকে সেইখিনিকে আমি ফুল থকা ঠাইৰ কালি কিমান হ'ব এতিয়া ফুল থকা ঠাই কালি হ'ব বাগিচাখনৰ তাৰ মানে চাবা বাগিচাখন কিমান 400 তাতে ফুল কিমানত আছে 30% গতিকে বাগিচাখনৰ 30% মানে কি 400 বৰ্গ মিটাৰৰ 30% হ'ব এতিয়া চোৱা 400 বৰ্গ মিটাৰ লিখিলো এই ৰটোৰ কাৰণে কি আহিল পূৰণ চিন আহিল 30% বা 30% মানে 100 ৰ ভিতৰত 30 ইয়াৰে দুটা শূন্য কেনসেল ইয়াৰে দুটা শূন্য তো ইয়াত 4 আছে পূৰণ 30 আছে 30 4 গুণ কিমান 30 4 গুণ 120 বৰ্গ মিটাৰ তাৰ মানে কি বুজি পালা সো বাগিচাখনত ফুল থকা ঠাইৰ কালি কিমান 120 বৰ্গ মিটাৰ হ'ব সো ইয়াৰে 2 নম্বৰ কোৱেশ্চনটো দিছে যে বাগিচাখনত থকা পুখুৰী এটাৰ কালি 80 বৰ্গ মিটাৰ ঠিক আছে ধৰল এখন বাগিচা তো ইয়াৰে কালি কিমান আছে 400 বৰ্গ মিটাৰ কালি মানে কি দিকপূৰণ প্ৰস্থ তো ইয়াতে এটা পুখুৰী আছে তো পুখুৰীটোৰ কালি কিমান আছে 80 বৰ্গ মিটাৰ তেতিয়ালে আমাক সুধিছে যে বাগিচাখনৰ কিমান শতাংশ পুখুৰীটোৱে আগুৰি আছে এই আগত ধৰি ল'ব লাগিব ধৰা হল বাগিচাখনৰ 1% পুখুৰীটো আগুৰি আছে অৰ্থাৎ কেনেকৈ লিখিম এতিয়া বাগিচাখন কিমানৰ আছিল 400 বৰ্গ মিটাৰৰ আছিল না নাই বাগিচাখনৰ ৰত আছে তো 400 বৰ্গ মিটাৰৰ কিমান পাৰ্সেন্ট x% কোনে আগৰিছে পুখুৰীটোৰ কালি কিমান 80 বৰ্গ মিটাৰ চোৱা বুজি পালা নে আমাৰ পাৰ্সেন্ট লাগে এতিয়া মানে যিমানখিনি বাগিচা আছে 400 বৰ্গ মিটাৰৰ x% বা x শতাংশ কিমান হ'ব
80 বর্গ মিটার বা 80 বর্গ মিটার এই আগত ধরে এটা পার্সেন্টেজটো উলিয়াব লাগে র আছে র মানে পূরণ x% মানে x/100 কমা দিলো হল দেখিছো এনেকুৱা অংক বর্গমিটারটো আমি উঠাই দিলো দুফালে কিয় দুফালে থাকিলে ক্যান্সেল হৈ যাব তো ইয়াতে থাকিল 400 into x 100 এফালে থাকিল 80 চাবা দুটা শূন্য ক্যান্সেল থাকিল কি 4 পূৰণ x লিখিলো 4 পূৰণ x তলত কিমান আছে এক তো আমি কনসিডার নকৰো আমি কিয় একটো থকা নথকা একে কথা কাৰণ একেৰে ওপৰৰ সংখ্যাটো হৰণ কৰিলে হেইটোই পাম হল ইয়াত চোৱা x ৰ লগত 4 টো পূৰণ আছে বেলেগ ফালে গলে কি হ'ব হৰণ মানে কি তলত যাব 4 হ'ব না নাই এটা 4 ৰে 80 হৰণ কৰা বা কাটি দিয়া কিমান হ'ব 4 1 গুণ 4 20 তাৰ মানে কিমান পালা ওপৰত থাকিল 20 তলত থাকিল 1 তাৰ মানে কি তাৰ মানে 20 বুঝলে না গটিকে x মানে কিমান হয় অর্থাৎ আমি কি লিখিম অর্থাৎ আমি লিখিম যে এতে লিখি দিছো আনসারটো ইয়াৰ জায়গাত কি পালা 20 পালা অর্থাৎ আনসার বাগিচাখনৰ 20% তো আনসারটো কি হল তো এখিনি গমে পালা x ৰ মান 20 পালো বাগিচাখনৰ 20% পুখুৰীটো আগুৰি আছে হল বা 20% তো নিশ্চয় মই আশা কৰো তোমালোকে এক্সাৰসাইজটো ভালকৈ বুজি পাইছা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট কৰিব পাৰা আৰু যদি ভিডিওবিলাক ভাল লাগিছে লাইক কৰিবা আৰু লগতে চেনেলটো শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ